আজি মায়ে কামৰ লিষ্টখন বৰ দীঘলীয়া কৰি দিলে। প্ৰথমে বুক চেল্ফৰ কিতাপখিনি উলিয়াই ল'লোঁ। বহুত দিন ধৰি সামৰা নাছিলোঁ, গোটেই অৱস্থা নাইকিয়া হৈ আছিলে ধূলি পৰি। এয়া মই ধুনীয়াকৈ সামৰি ল'লোঁ। তাতে আকৌ এটা বস্তু পালোঁ। এইটো মোৰ আইতাৰ বিয়াৰে, আজিৰ পৰা কমেও 65 বছৰ আগতে। ওচৰৰ সৰু ভণ্টি এজনী আহিল, তাইক আকৌ ব্লাউজটো বিহু নাচিবলৈ ডাঙৰ হ'ল, সেইকাৰণে তাইক সেইটোও ধুনীয়াকৈ সৰু কৰি চিলাই দিলোঁ। এইফালে মিকুৱে আকৌ মোৰ কাৰণে জেতুকা আনিছে, যিহেতু বহাগৰ বিহু জেতুকা নোলোৱাকৈ কেনেকৈ হ'ব। মায়ে আকৌ পঠালে বজাৰ কৰিবলৈ, সেই লৰালৰিকৈ আহিলোঁ বজাৰলৈ। কথা এটা আছে নহয়, লৰালৰি কৰিলেহে দেৰি হয়। বাইক বেয়া হ'ল, আকৌ ভাল কৰি ল'বলৈ কমেও 1 ঘণ্টা সময় দোকানত ৰখিবলগীয়া হ'ল। আজি আকৌ দোকানত যিহে ভিৰ, দোকানীয়েও পাত্তাই নিদিয়ে। কিবাকৈ বজাৰ কেইটামান কৰি ল'লোঁ। আকৌ ঘূৰি ফুৰিলে পেটটোও কিবা বিচাৰে নহয়, সেইবাবে কিবা এটা খাবলৈ দোকানলৈ আহিলোঁ। এয়া খাই মেলি আহি বজাৰ কৰিলোঁ, পাচলি বজাৰ কৰি মেলি সামৰণি মাৰি আৰু এয়া ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।